প্ৰিয় বন্ধু বান্ধৱীসকল, যদি এনেকৈ কামবোৰ শিকিব বিচাৰে তেনেহ'লে আপোনালোকে মোৰ ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰি পেলাই বেল আইকনটো দবাই থৈ দিব। আৰু যদি সঁচাকৈয়ে ভাল লাগে তেনেহ'লে লাইকটো কৰি দিব। আৰু প্লিজ অনুৰোধ কৰি পেলাই কৈছোঁ, আপোনালোকে শ্বেয়াৰ কৰিব। যিমান শ্বেয়াৰ কৰিব আপোনালোকৰ লগ বন্ধুৱেই পাব। আপোনালোকৰ লগ বন্ধুৰ ভিতৰতে আপোনালোকে শ্বেয়াৰ কৰি দিব। আৰু মই ইয়াতে ভিডিঅ'বোৰ যে বনাই পেলাই দিওঁ, কিমান ইঞ্চি কাপোৰ ল'ব লাগে, কিমান ক'ত কাটিং কৰিব লাগে, ক'ত চিলাব লাগে, প্ৰত্যেকটো বস্তুৱে মই আপোনালোকক সুন্দৰভাৱে দেখাই দিয়াৰ কাৰণে চেষ্টা কৰিছোঁ। সেয়ে আপোনালোকে অনুৰোধ কৰি কিনে কৈছোঁ, সম্পূৰ্ণ ভিডিঅ'টো চাব। সম্পূৰ্ণ ভিডিঅ'টো চাই পেলাই আপোনালোকে সম্পূৰ্ণ শিকিবলৈ পাব। নমস্কাৰ জনালোঁ। বেছি দীঘলীয়া নকৰোঁ, কাৰণ বেছি দীঘলীয়া কৰিলে আপোনালোকে শিকাত অলপ অসুবিধা হ'ব। শিকক, আপোনালোকে শিকক, আগবাঢ়ি যাওক। মই চেষ্টা কৰিম নতুন নতুন ভিডিঅ' দিবলৈ। যিমান পাৰোঁ নতুন ভিডিঅ' দিম। আপুনি ছাবস্ক্ৰাইব কৰি থোৱাৰ পিছত আপুনি বেল আইকনটো দবাই থ'লে, নটিফিকেশ্যনটো বিশেষকৈ কৰি থ'লে লগে লগে তাৰমানে আপোনালোকৰ তাত ভিডিঅ'টো গুচি যায় আৰু আপোনালোকে সোনকালে সহজে শিকিবলৈ পাব। সেয়েহে মই সকলোকে বিনম্ৰতাৰে অনুৰোধ কৰি পেলাই কৈছোঁ। আৰু মোৰ যিসকল নতুন বন্ধু বান্ধৱীৰ লগ লাগিব এতিয়া, তেওঁলোকে যাতে এই কামটো কৰি থৈ দিয়ে। কামটো কৰি থোৱাৰ বিনিময়ত কি হ'ব, আপোনালোকে সুন্দৰভাৱে শিকিব পাৰিব। শিক্ষাৰটো শেষ নাই। এবাৰত যদি শিকিব নোৱাৰে, দুবাৰ চাব। কেনেকৈ মই কাপোৰ টুকুৰা লৈছোঁ, কেনেকৈ ক'ত চিলাইছোঁ, সম্পূৰ্ণভাৱে চাব। চালে সুন্দৰভাৱে শিকিবলৈ পাব। নমস্কাৰ।